Hi everyone, welcome back to my Jumi's vlog. মোৰ আন এটি ভিডিঅ'লে আপোনালোক সকলোকে আকৌ একবাৰ স্বাগতম জনাইছোঁ। আজি এখন বিয়া খাবলৈ গৈছিলোঁ। বিয়াখন সোমায়েই দেখিলোঁ যে এওঁলোকে ইমান ধুনীয়া ডেকোৰেশ্যন কৰিছে। গৈয়ে প্ৰথমতে মই ষ্টাৰ্টাৰত বেবী কৰ্ণ চপ টাইপ লাগিছে। বেবী কৰ্ণেই চাগে দেই, মানেকৈ গম নাপালোঁ। তাৰপিছত এনেকৈ ফ্ৰেঞ্চ ফ্ৰাইছো দিলে, তাৰপিছত লগত চচ দি পেলাই সেনেকৈ খালোঁ। খাই পেলাই ইফালে ভেজ চাওমিনো দিলে। তাৰপিছত মোৰ লগৰ ভাইটিজনে ধুনীয়াকৈ চাওমিন টেষ্ট কৰিলে। মই বাৰু খোৱা নাই। তাৰপিছত ইফালে মোৰ খানা আহি গ'ল। খানাত ইয়াত ইমান ধুনীয়াকৈ সজাই থৈ দিছে, দেখিছেনে? এইবিলাক ফ্ৰুইট চালাড, আচাৰ, তাৰপিছত পাপৰ, চালাড, চাটনি চব আছে লগত। তাৰপিছত এনেকৈ আমি খাবলৈ ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত তাৰ আগতে ভাবিলোঁ কি আছে মই আপোনালোকক একবাৰ ভিডিঅ' কৰি দেখাই দিওঁ। তাৰপিছত এইবিলাক আছে, বেঙেনাৰ চপ আছে, তাৰপিছতে ৰুমালী ৰুটি, তাৰপিছতে একদম প্লেন ৰাইচ, তাৰপিছত আৰু বিভিন্ন ধৰণৰ খানা, পোলাও আছে। আৰু যোনে খাই পোলাও খাব পাৰে, যোনে ভাত খাই ভাতো খাব পাৰে। মই কিন্তু অকণমান পোলাওৱে খাইছোঁ দেই। আৰু এয়া দাল মাখনি হয়। তাৰপিছত মই কিন্তু দাল মাখনি অকণমান টেষ্ট কৰিলোঁ, বৰ ভাল পাওঁ। আৰু মিক্স ভেজটো থাকিবই আৰু ন। তাৰপিছত এয়া বাটাৰ পনীৰ মচালা, তাৰপিছত এয়া কঢ়াই পনীৰ, তাৰপিছত এয়া কোফতা, তাৰপিছত ইফালে মই মটন ল'লোঁ 2 পিচ। আৰু এইবিলাক পনীৰ চনীৰ একো ট্ৰাই কৰা নাই, কাৰণ যিহেতু ইমান খাব নোৱাৰোঁ, সেইকাৰণে অকণমান মটন ট্ৰাই কৰিলোঁ। তাৰপিছত লাষ্টত গৈ দেখিলোঁ কোমোৰা দি হাঁহৰ মাংসও 2 পিচ লৈ ল'লোঁ। তাৰপিছত ইফালে দেখিলোঁ বিভিন্ন ধৰণৰ চৰবত, জুচৰ একদম দোকান পূৰা ভৰ্তি হৈ আছে। তাৰপিছত তাৰ পৰা মই এগিলাচ জুচ ট্ৰাই কৰিলোঁ। কি ফ্লেভাৰ আছিলে নাজানো, কিন্তু খাই কিন্তু খুব ধুনীয়া লাগিছে। মষ্ট প্ৰবেবলি আপোনাৰ পদিনা চদিনা কিবা এনেকুৱা টাইপ কিবা ফ্লেভাৰ আছে, জিৰা পদিনা এনেকুৱা টাইপ কিবা ফ্লেভাৰৰ জুচ এটা ট্ৰাই কৰিলোঁ। তাৰপিছত এনেকৈ জুচটো ট্ৰাই কৰি ভাবিলোঁ এতিয়া অকণমান খানা খাই লওঁ। জুচটো কিন্তু সঁচাই খুব টেষ্টি আছিলে খাবলৈ। তাৰপিছত ঠাণ্ডাৰ কাৰণে ইমান এটা নাখালোঁ। আৰু ইফালে চুইট ডিছ তেওঁলোকে ধুনীয়া কেক, ইফালে কাষ্টাৰ্ড এনেকৈ ধুনীয়াকৈ আছিলে। মই অকণমান চুইট ডিছ কেকটো ট্ৰাই কৰিছোঁ। আৰু এইফালে মোৰ ভতিজাকেইটা, ডাঙৰটো সি, তাৰপিছত মামীজনী, মোৰ সৰু ভতিজাটো আৰু বৌ, সকলোৱে লগ লাগি ভাত খোৱাত পূৰা খানা খাই থকাত ব্যস্ত হৈ আছে। ইফালে ময়ো বহি ল'লোঁ খাবলৈ। তাৰপিছত ইমান টেষ্টি হৈছিলে। মাটনটো বিশেষকৈ বহুত ধুনীয়া হৈছে খাবলৈ। তাৰপিছত ভাবিলোঁ অকণমান ডেক'ৰেশ্যনটো দেখাই দিওঁ, কিন্তু ইমান নেদেখালোঁ আৰু। তাৰপিছত এইবিলাক বৰ ধুনীয়াকৈ এওঁলোকে সজাইছিলে। তাৰপিছতে মোৰ ভতিজাটোৰ এইকেইটা স্কুল ফ্ৰেণ্ড বোলে লগ পাই পেলাই সিহঁতৰ কি ফূৰ্তি, মানে একদম আহিবই নোখোজে আৰু। তাৰপিছত এনেকৈ ধুনীয়াকৈ সিও অকণমান খেলিলে। তাৰপিছত আমি বিয়া খাই ঘৰলৈ উভতিলোঁ। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব।